ভণ্টি পানী এগিলাচ দিয়াচোন। ল তই যে ইমান সোনকালে আহিলি যে ক'তনো সোনকালে অহা দেখিলি? সদায়তো এইটো টাইমতে আহি আছোঁ। সুৰভিয়ে হেনো ফোন কৰিছিলে, কাইলৈ ইঞ্জিনিয়াৰিঙৰ ফৰ্ম ফিল আপ আছে, টকা 10,000 লাগে। হ'ব দে, তই চিন্তা কৰিব নালাগে, তই সুৰভিক জনাই দে। ঠিক আছে। কেৱল 50 টকাই আছে। ঐ, তোক লগ পালোঁ মোৰ ভালেই হ'ল। কিবা কাম আছিল নেকি তোৰ? তোৰ তাত 10,000 মান হ'ব নেকি? মানে মোক লাগিছিল, এসপ্তাহ পিছতে দি দিম। মোৰ তাততো 10,000 টকা নহ'ব। বলছো এঠাইত পাম। ব'ল তেনেহ'লে, ব'ল। বাইকখন মই চলাওঁ। চলা। কমল, কমল। তহঁতচোন আছোৱা বচোন ব। পিছে কি সময়ত বা আহিলি তহঁতে? তোৰ তাত টকা 10,000 হ'ব নেকি? কিবা ইমাৰ্জেঞ্চি নেকি? কাম অলপ আছিল, সেইকাৰণে লাগে। 10,000 ন? আছে ৰ। এইটো ল। মই তোক 2 দিন পিছতে দি আছোঁ। আৰে তোক টকা কোনে সুধিছে? যেতিয়া মন তেতিয়াই দিবি যা। দে আহোঁ দে। যাবি পিছে। ভণ্টি ভণ্টি ক'ত গৈছিলি তই? ভাড়া এটা আছিল, এই 10,000 টকাটো লচোন, ভাত দে যা। দাদা ক'ৰবাত যাব নেকি? মই অলপ আগলৈকে যাম। বহক। দাদা এইটোৱে নেকি? ইয়াতে ৰখাই দিব। বেগটো মই লৈ যাই আছোঁ দিয়ক। দাদা ভাইটি তই আহি পালি? পালোঁ দে। দাদা বেগটো কিমান দিম? 50 টকা এটা দিব আৰু। এইটো ল। ভাইটি তই 100 টকা দিলি যে? একো নহয় দে, 100 টকাহে। তক 50 টকাৰ সলনি 20 টকা দিব লাগে। ইহঁতৰ দৰে মানুহে আমাৰ দৰে ধনী মানুহবিলাকক লুটি আছে। দাদা তুমি এইবোৰ কি কৈ আছা? নেপায় নহয়। হ'ব দাদা, মোক আৰু 50 টকা নালাগে। আপোনাৰ দাদাই মোক বহুত কথা শুনিয়ালে। দাদাই কৈছে নহয় আপোনাৰ, মই বোলে সৰু মানুহ, আৰু সৰু মানুহে বোলে ডাঙৰ মানুহক কোনে ডাঙৰ মানুহক চেপি খায় সেইটো তেখেতে ভালদৰে জানে। ঐ তই বেছি কথা নকবি। এইখন দেখিছনে? 1 চৰাই দিম কাণৰ লুটি ভৰি পৰিব। সৰু মানুহ সৰু হৈয়ে থাক। তুমি এইবোৰ কি কৈছা দাদা? তেওঁ কিবা এটা কষ্ট কৰিছে, মই কষ্টৰ ফল দিছোঁ। 50 টকা সুধিছে, 50 টকাৰ জেগাত মই 100 টকা দিছোঁ। তোৰ কাৰণে এইবিলাক হৈছে। তই ভাইটিটো আজি আহি পাইছেহে, তোৰ পইচা লুটিব হ'লেই। আৰু আপুনি হয়তো নাজানে, আজি এমাহৰ পৰা মাৰ বেমাৰ, সকলো খৰচ ময়ে বহন কৰি আছোঁ।
আৰু কোনেনো কৰিব? দেউতাকতো সৰুৰ পৰা দেখাই নাপালোঁ। আৰু ভণ্টিৰ কালি ইঞ্জিনিয়াৰিঙৰ কিবা ফৰ্ম ফিল আপ আছে, তাত 10,000 টকা মই দি থৈ আহিছোঁ। কিন্তু আমি আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ মানুহক চেপি কিনে আমি সেই 10,000 টকা মই ইনকাম কৰি আনি দিয়া নাই। বুজিছে নহয় আপুনি? আৰু আপুনি এটা কথা মনত ৰাখিব যে আমি এদিন আপোনালোকক সহায় নকৰিলে আপোনালোকে হয়তো আজি ডাঙৰ ডাঙৰ মানুহ হৈ আমাৰ দৰে সৰু সৰু মানুহক চেপি নাখালে হয়। এইটো কথা আপোনাৰ তাত খাটে, মোৰ তাত নাখাটে। বুজিছে নহয় আপুনি? আৰু দ্বিতীয় দিনেও আপুনি এইটো ভুল নকৰিব যে আমাৰ দৰে সৰু সৰু মানুহে আপোনালোকক চেপি খাব। তই সঁচা কথা কৈছ। আমাৰ দৰে ধনী ধনী মানুহে যদি দুখীয়া মানুহবিলাক সহায় কৰিব লয় নহয়, এই পৃথিৱীত সৰু ডাঙৰ বুলি কোনো মানুহেই নাথাকিব, চব সমান হ'ব। তই কৈছিলি নহয় তোৰ ভণ্টি ইঞ্জিনিয়াৰিং কৰি থকা বুলি, আজিৰ পৰাই তোৰ ভণ্টিৰ সকলো খৰচ মই দিম দে। আৰু তই চিন্তা কৰিব নালাগে, এতিয়াৰ পৰা তোৰ মাৰ চিকিৎসাৰ সকলো দায়িত্ব মোৰ। দাদা আহিছোঁ দাদা।